আত্মসন্দেহ আপোনাৰ সফলতাৰ আটাইতকৈ ডাঙৰ শত্ৰু। যদি আপুনি আপোনাৰ সামৰ্থ্যক বিশ্বাস নকৰে, তেন্তে আন কোনেও বিশ্বাস নকৰিব বা নকৰে। নিজৰ প্ৰতিভাক চিনি পাওক, ভয়ৰ ঠাইত নিৰ্ভীকতা লওক আৰু আজিয়েই কাম আৰম্ভ কৰক। যি কৰিম ভাবিছে আজিয়েই কৰক। আত্মবিশ্বাস গঢ়ি তোলক, কম চিন্তা কৰক, কৰিবলৈ আৰম্ভ কৰক। চিন্তা কৰি সময় নষ্ট নকৰিব, আপুনি অনন্য। এই কথা সদায় মনত ৰাখিব। আপোনাৰ ক্ষমতা আন কাৰোবাৰ তুলনাত কম নহয়। আপোনাৰ মাত্ৰ সঠিক দিশৰ প্ৰয়োজন। বিজয়ৰ ভয়ৰ বাহিৰত নিহিত হৈ আছে বন্ধুসকল। যদি আপুনি ভাবিব পাৰে তেন্তে কৰিবও পাৰিব। ভুললৈ ভয় নকৰিব। ভুলে অভিজ্ঞতা প্ৰদান কৰে, বিফলতা নহয়। অধ্যৱসায় সৰু সৰু আৰম্ভণিবোৰো এদিন ডাঙৰ সফলতা হ'ব পাৰে। মই কৰিব পাৰোঁ আৰু পাৰিম, এই কথা সদায় মনত ৰাখিব আৰু আগবাঢ়ি যাওক। নিজৰ লক্ষ্যত মনোনিৱেশ কৰক, সন্দেহ নকৰিব। যদি আপোনাৰ নিজৰ সামৰ্থ্যক সদায় যদি সন্দেহ কৰে, তেতিয়াহ'লে আপুনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। নিজৰ ওপৰত কেতিয়াও ডাউট নাৰাখিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।